আপুনি যদি প্ৰথমবাৰৰ কাৰণে আহিছে মোৰ চেনেলত প্লিজ সাবস্ক্ৰাইব কৰক আৰু ইয়াৰ লগতে এই বেল আইকনটো আপুনি দবাই দিয়ক তেতিয়াহ'লে মোৰ নতুন নতুন ভিডিঅ' পাই থাকিব। হাই গাইজ, আপোনালোকে যেটো ফটো দেখা পাইছে থাম্বনেইলত সেই ফটোখনত ওপৰত একেবাৰে দেখুওৱা হৈছে ঐশ্বৰ্যা ৰায় আৰু সলমান খান। হেতু কোৱা হৈছে অপিনিয়ন পুল। ইয়াৰ তলত যেটো ফটো দিয়া হৈছে বিবেক অবিৰয় আৰু ঐশ্বৰ্যা ৰায়, ইয়াক কোৱা হৈছে এক্সিট পুল। আৰু ৰিজাল্ট যেটো দেখুওৱা হৈছে হেতু দেখুওৱা হৈছে ঐশ্বৰ্যা ৰায়, অভিষেক বচ্চন আৰু আৰাধ্যা। ইয়াতে বুজোৱা হৈছে ইলেকশ্যনত যেনেকৈ ইলেকশ্যনৰ হৈ থকা সময়ত অপিনিয়ন দিয়া হয়, সেই অপিনিয়ন মতে ৰিজাল্ট নাহে, কিবা বেলেগে আহে। আৰু যেতিয়া ইলেকশ্যন হৈ যায় তাৰপিছত আমাৰ বিভিন্ন সাংবাদিকবিলাকে যেটো মানে এক্সিট পুল দিয়ে, সেই পুল মতেও ৰিজাল্টটো নহয়, ৰিজাল্টটো তাতকৈ বেলেগ হয়। ইয়াতে দেখুওৱা হৈছে যেনেকুৱাকৈ ঐশ্বৰ্যা ৰায় প্ৰথমে সলমান খানক ভাল পালে, তাৰপিছত বিবেক অবিৰয়ক ভাল পালে, আৰু লাষ্টত বিয়া হ'ল কাৰ লগত, বিয়া হ'ল অভিষেক বচ্চনৰ লগত। ঠিক তেনেকুৱাকৈ ইলেকশ্যনৰ যেটো ৰিজাল্ট সেইটো বেলেগ হ'ব। অপিনিয়ন যিয়ে নিদিয়ক কিয়, এক্সিট পোলত যিকেই ৰিজাল্ট নাহক কিয়, ৰিজাল্টটো বেলেগ হয়। এই পোষ্টটো দিয়াৰ পিছত বিবেক অবিৰয় বিভিন্ন মানে অসুবিধাৰ সন্মুখীন হৈ আছে, হ'বই, হোৱাটো নিশ্চিত। কাৰণ ইয়াতে বিবেক অবিৰয়ে কেৱল নিজৰ জীৱনৰ কথাই কোৱা নাই। বিবেক অবিৰয়ে ইয়াতে এতিয়া ইণ্টাৰভিউত কৈ আছে যে মই নিজৰ ব্যক্তিগত জীৱনৰ পাষ্টৰ কথা কৈছোঁ, মই নিজৰ জীৱনক লৈ মজাক কৰিছোঁ, ইয়াতে কি কাৰ অসুবিধা আছে? নিশ্চয় অসুবিধা আছে। কাৰণ বিবেক অবিৰয়ে ইয়াতে কেৱল নিজৰ জীৱনৰ কথা কোৱা নাই, ইয়াতে কোৱা হৈছে সলমান খানৰ জীৱনৰ কথা, ইয়াতে কোৱা হৈছে ঐশ্বৰ্যা ৰায়ৰ জীৱনৰ কথা, ইয়াতে কোৱা হৈছে অভিষেক বচ্চনৰ জীৱনৰ কথা। তুমি নিজৰ জীৱনলৈ যিকেই জোক মজাক নকৰাকৈ কোনো অসুবিধা নাই। এনেকৈ অন্যৰ ব্যক্তিগত জীৱনক লৈ আপুনি মজাক কৰিব নোৱাৰে। আৰু যাৰ ফলত বিভিন্ন মহিলা সংগঠনৰ পৰা ইয়াক মানে প্ৰতিবাদ কৰি আছে, ইয়াক মাতি আছে, ইয়াক জেৰা জবানবন্দী লৈ আছে। আচলতে বিবেক অবিৰয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত যেটো বায়োপিক বনালে, ইয়াৰ পিছতেই উল্টা পাল্টা ক'বলৈ আৰম্ভ কৰি দিছে। ইয়াৰ আগতেও এবাৰ কিবা কৈছিল চকীদাৰ বুলি, তেনেকুৱা কিবা এটা পোষ্ট আহিছিলে, সেইটোৰ ওপৰত বহুত কিবা কিবি হৈ গ'ল। তাৰপিছত কামাল হাছানক কিবা এডভাইচ কৰিলে, তাতেও কিবা কিবি মানে অসুবিধা হৈ গ'ল। আৰু এতিয়া শেহতীয়াকৈ যেটো পোষ্ট কৰিছে, এই পোষ্টত একদম মানে পচি গৈছে। 2003 চনত এটা প্ৰেছ কনফাৰেন্স কৰিছিলে, মানে সেই সময়ত ঐশ্বৰ্যা ৰায় আৰু বিবেক অবিৰয়ৰ লগত ভাল সম্বন্ধ আছিলে। সেইখিনি সময়তো প্ৰেছ কনফাৰেন্স কৰি কৈছিলে যে সলমান খানক এৰি ঐশ্বৰ্যা ৰায়ে বিবেক অবিৰয়ৰ লগত অহাৰ বাবে সলমান খানে তেওঁক মাৰিবলৈ চেষ্টা কৰি আছে। এই কথাটো প্ৰকাশ পোৱাৰ লগে লগেই মানে তেওঁৰ ফিল্ম কেৰিয়াৰ যেটো আছিলে, সেই কেৰিয়াৰৰ পৰা তেওঁ ইমান দূৰত আঁতৰি গ'লে, তেওঁ মানে ফিল্ম কেৰিয়াৰৰ যেটো সফলতা আৰু কেতিয়াও অৰ্জন কৰিব নোৱাৰিলে। ইয়াৰ পিছতো কেইবাবাৰো বিবেক অবিৰয়ে সলমান খানৰ ওচৰত ক্ষমা খুজিছে, কিন্তু কোনো ধৰণৰ লাভ হোৱা নাই। আৰু শেহতীয়াকৈ এই যেটো পোষ্ট কৰিছে, এই পোষ্ট কৰাত সলমান খান, ঐশ্বৰ্যা ৰায় আৰু অভিষেক বচ্চনে এতিয়াও কোনো ধৰণৰ ৰিয়েকশ্যন কৰা নাই। এতিয়া চাবৰ বিষয় হৈছে সলমান খানে বা ঐশ্বৰ্যা ৰায় বা অভিষেক বচ্চনে বা অমিতাভ বচ্চনে হ'ব পাৰে, কিবা এটা ক'ব পাৰে বা নক'বও পাৰে, সিহঁতৰ ব্যক্তিগত জীৱনৰ কথা। কিন্তু বৰ্তমান যে বিবেক অবিৰয়ে এই কথাটো কোৱাৰ ফলত ইমান বেয়াকৈ ফচি গৈছে, বিভিন্ন মানে মহিলা দল সংগঠনৰ পৰা এইটোক হেঁচা মাৰি ধৰিছে। এতিয়া কি হয় বস্তুটো দেখিবলগীয়া। আপোনালোকে মোক কমেণ্ট কৰি জনাব যে বিবেক অবিৰয়ে যেটো পোষ্ট কৰিছে, এই পোষ্টটো ভাল কৰিছে নে বেয়া কৰিছে। মোৰ বুদ্ধিৰে যদি মোক কুৱেশ্যন কৰে, মই ক'ম এইটো একেবাৰে ঠিক কৰা নাই। কাৰণ তেওঁ ব্যক্তিগত জীৱনক লৈ যিকে নকৰক কিয়, এজন মহিলা, এজনৰ কাৰোবাৰ ঘৈণীয়েক হয়, কাৰোবাৰ ছোৱালী হয়, তেওঁৰ ব্যক্তিগত জীৱনক লৈ এনেকুৱা ধৰণৰ এটা পোষ্ট কৰাটো একদম ঠিক হোৱা নাই। ইয়াতে বিবেক অবিৰয়ে এজনী নাৰীক তাচ্ছিল্য কৰি মানে এটা জোক বনাইছে। সেইকাৰণে বিবেক অবিৰয়ৰ এইটো আমি প্ৰতিবাদ কৰিছোঁ।